দাদা সাপডাল সাপটো ক'ত আছে? হাঁহৰ গঁৰালত আছে ইয়াতে। হাঁহৰ গঁৰাল আছে ন? এটা কিবা হাঁহ মুৰ্গী খাইছে নেকি কিবা? তিনিটা হাঁহ মাৰিছে, তিনিটা। আৰু বেলেগ কিবা? বেলেগ নাই পোৱা নাই বৰ্তমান। বেলেগ নাই? হাঁহৰ গঁৰাল গৈছে বাৰু আমাৰ মানুহ। কোনটো ইয়াৰ গঁৰালৰ ভিতৰতে আছে? ইয়াতে আছে, ইয়াতে আছে। কোনখিনি দুটা থাকিলা? আপুনি চাওকচোন বাৰু। কেতিয়া আহিছিল, কেতিয়া ওলাইছিলে? অলপ আগত অলপ আগত ওলাইছে নে? ঠিক আছে বাৰু, মই চাই আছোঁ। সাপডালটো গম পোৱা নাই ন? ঠিক আছে বাৰু, চাই লওঁ। এইটো ইফালে আছে এইখিনিত। সাপডাল বাৰু নিশ্চয় বাৰু মই ধৰিম। আপোনালোকৰ টেনশ্যন নল'ব, ভিডিঅ'টো চাই থাকিব। সাপডাল কেনেকৈ ধৰোঁ কেনেকৈ নধৰোঁ মই দেখাই আছোঁ বাৰু। সাপডাল মানে হাঁহ খাইছে, হাঁহ নাখালি ইমান হেৰি নহয়, শকত দেখিছোঁ বাৰু সাপডাল। ঠিক আছে, মই দেখাই আছোঁ। গাঁতত সোমাই আছে নেকি? গাঁতত সোমাই আছে নেকি? গাঁতাত মানে গাঁতাত একে চেপত আছে। মইতো ভিতৰত যাব নোৱাৰোঁ। ভিতৰত আপুনি নাহিব, ভিতৰত অহালৈ কি সাপ গম পোৱা নাইতো এতিয়ালৈকে। মানে যদি বিষাক্ত সাপ হয় তেতিয়াহ'লে নৰয়ে বাৰু, বিষাক্ত সাপ নহ'লে বাৰু পাৰিবি। মই ঠিক আছে বাৰু, দেখিছোঁ বাৰু সাপডাল অলপ। এইডাল ধৰিছোঁ, দেখিছানে? ক'ত ক'ত ক'ত? এইডাল সাপডাল, এই থলো এইডাল, এইডাল এইডাল মাল, এইডালে হয় না? বাপ 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 সাপ বাৰু, এইডাল বিষাক্ত সাপ নহয় বাৰু। কিন্তু কথা হ'ল, ঠিক আছে বাৰু, মই ওলাই লৈ পেলাই বহুত বাছো ওলাই আছে গঁৰালটো। এই সাপডাল মানে খুটাই হাঁহ চৰাই যদি কিবা পায় মানে ই ফেটি সাপৰ নিচিনাই একশ্যন লয়। তাৰমানে যিটো ফেটি সাপ আছে তেনেকুৱাই একশ্যন লয়। এইটো মানে কি হয়, মানুহ ইমান ক্ষতি নকৰে বাৰু, মানুহ বিষ নালাগে। কিন্তু বিষ নালাগিল বুলিয়ে যে মানুহে পটকৈ ধৰিব খেদিব সেইটো কথা নহয়। কিন্তু বৰ ডাঙৰে সাপডাল বাৰু ধৰিলোঁ। ই হ'ব তোমাৰ 1.5 কেজিমান হ'ব আৰু, ইমান ডাঙৰ সাপ। হাঁহ যদি 3টা খুটাইছে, নিশ্চয় হাঁহক মই বেয়া জেগাত খুটাইছে বাৰু। তেওঁ বিষ নালাগে বাৰু, নালাগিলে কি কাৰণে মৰিব লাগে বাৰু সেইটো বাৰু ভাবিব লাগিব। সাপটো এৰি দিম বাৰু জংঘালত নি, ইয়াতেতো আৰু এৰি দিব নোৱাৰে, কাৰণ আকৌ নেক্সট আহিব। তুমি কি ইয়াতে অকলে থাকা নেকি? হাঁহ ইমান জংঘালৰ মাজত আৰু সাপ আহিবই, অলপ চাফ চিকুণ কৰি ৰাখিব লাগে। ঠিক আছে বাৰু, সাপডাল লৈ যাম বাৰু, লৈ যাই ভাল এক জেগা চাই উঠি পেলাই এৰি দিম। নাক নাগিনি লাগ ভেলকি লাগ, এটা বনাই দিয়ে, একশ্যন দি দিয়া, অলপ একশ্যন দি দিয়া। দেখাই দিয়া এবাৰ, একশ্যনটো দেখাই দিয়া। এই ভালকৈ দেখা, এনেকুৱা সাপৰ পৰা মানুহ বাচি থাকিব লাগে। দেখিছেনে কিমান দীঘল? এই আমাৰ পথত ধান কৰা হুলাবাৰী সমানে হ'ব, কি ভয়ানক। ঠিক আছে বাৰু, সাপডাল এৰি দিম এতিয়া নি পেলাই। ভিডিঅ'টো চাব সকলোৱে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু ক'ৰবাত এনেকুৱাকৈ সাপ যদি ওলায়, বিষাক্ত সাপ যদি ঘৰৰ ভিতৰত থাকে, আপোনালোকে নামাৰিব, নেখেদিব, আমাক ফোন কৰিব, কৰিলে আমি সাপ ধৰিম বাৰু, ধৰি পেলাই লৈ আহিম। ঠিক আছে বাৰু, জয় আই অসম, জয় হিন্দ। এইটো এটা বৰ ভয়ানক ভাঁজ। এই ভাঁজটোত এইটো মাৰণত যদি কোবটো পৰি যায় মানুহ গাত, মানে মানুহ বেজি ল'ব লগা দশা হ'ব আৰু। এই গাঁতাৰ ভিতৰত সোমাই যায়, গাঁতা পালি মানে ইয়াক জংঘালত দিব লাগিব, জংঘালত এৰি দিলেহে। একশ্যন দেখিছেনে? বা ভয়ানক একশ্যন। হাঁহৰ গঁৰালত পালোঁ এডাল, পাই ধৰিলোঁ আজি। এইয়া একশ্যনে বেলেগ। বাবা এই সিফালে যা, কাকো শাস্তি নকৰিবি, যা যা, কাকো শাস্তি নকৰিবি, যা যাগে যা।